চুমিলা আৰু দীপশিখাৰ হত্যাকাণ্ডৰ প্ৰতিবাদত পুনৰ ৰাজপথত RYA এমাহৰ পিছতো ন্যায় পোৱা নাই মৃতকৰ পৰিয়ালে। দৈৰুং কালিয়নী পাঞ্জা নৈপুকু খান্দি এক প্ৰকাৰ ধ্বংসৰ যজ্ঞ নিৰীপত চকু মুদাৰ খুলি ভাওত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সংশ্লিষ্ট বিভাগ। কোভিডৰ বাবে সৃষ্টি হোৱা হাহাকাৰ পৰিস্থিতিত দুখীয়া জনগণৰ কাষত খাদ্য সামগ্ৰী লৈ বালিপথাৰ লেম্পছৰ কৰ্মচাৰী। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। এমাহ পাৰ হ'ল নিৰীহ চুমিলা ৰংহাংপি আৰু দীপশিখা শইকীয়াৰ হত্যাৰ কোনো ন্যায়িক প্ৰক্ৰিয়াত কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই। এনে পৰিস্থিতিত RYA কৰ্মকৰ্তাই শীঘ্ৰে হত্যাকাণ্ডৰ সন্দৰ্ভত ন্যায়িক তদন্ত কৰি দোষীক আইনী শাস্তি প্ৰদানৰ দাবীত পুনৰ নামি পৰিছে ৰাজপথত। বিশ্বত কোভিডৰ ভয়াৱহতাৰ মাজতো সম্পূৰ্ণ কোভিড প্ৰট'কল পালন কৰি চুমিলা আৰু দীপশিখাৰ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ শীঘ্ৰতাৰ দাবীত হাতে হাতে প্লে কাৰ্ড লৈ বকলীয়াঘাটৰ ৰাজপথত RYA। হত্যাকাণ্ডৰ এমাহৰ পিছতো আশাব্যঞ্জক দিশেৰে আগবঢ়া নাই হত্যাকাণ্ডৰ তদন্তৰ প্ৰক্ৰিয়া। আৰক্ষী বিভাগৰ এই লেহেমীয়া প্ৰক্ৰিয়াৰ প্ৰতিবাদত পুনৰ ৰাজপথত নামি প্ৰতিবাদকাৰীয়ে পক্সো 2012 আইনৰ অধীনত দোষীক শাস্তি প্ৰদানৰ দাবী তোলে। লগতে মৃত চুমিলা ৰংহাংপি আৰু দীপশিখা শইকীয়াৰ পৰিয়ালক 20 লাখকৈ ক্ষতিপূৰণ দিবৰ বাবে চৰকাৰৰ ওচৰত দাবী তুলিছে সংগঠনটোৰ নেতৃত্বই। Langfer angkang Golongko Majialong niltumla Bukula district RYA ahin pen niltumla Sumila Ronghangpi la pen Dipsika alang litum kepho labangso futhak niltum pinian ciklo jon plengalo pusitame government atum non ananta ciklo jon pleng det afit pusitame labangso inquiry jiaphan mate labangso pokso labangso aron apteng ban alang litum kangsai jiaphan nanta alang tum RDPP lasinil tum alang sarkar phan lasinil tum piniarni condemn lo Lankinor par Rostom Tokbi report Kat News কাৰ্বি আংলং জিলাৰ নিৰীপৰ নৈসমূহত একাংশ দুষ্ট চক্ৰৰ দ্বাৰা দিনে নিশাই চলিছে অবৈধ বালি খনন কাৰ্য। বালি খননৰ বাবে ব্যৱহাৰ কৰা মেচিনৰ কৰ্ষ মাতত হাহাকাৰ সমগ্ৰ পৰিৱেশ ভয়ত চৰাই চিৰিকটি। কাৰ স্বাৰ্থত কাৰ অনুমতিত অবাধে চলিছে প্ৰকৃতিৰ বুকুত লালিত পালিত নৈসমূহত অবাধ খনন প্ৰক্ৰিয়া। পৰ্দা কাপোৰৰ আঁৰত কোন অদৃশ্য শক্তিশালীৰ পৃষ্ঠপোষকতাত এইদৰে অবিৰাম চলিছে ধ্বংসৰ যজ্ঞ। ট্ৰাকে ট্ৰাকে এই নৈসমূহ বালি ওলাই গৈছে বাহিৰলৈ। এই ভয়ানক ধ্বংসৰ কাৰ্যই আগন্তুক দিনৰ বিৰাট ভাবুকি কঢ়িয়াই আনিছে অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতাৰ বাবে। এই ধ্বংসৰ কাৰ্যত উঠি অহা নৱপ্ৰজন্মৰ ভৱিষ্যতৰ পথ সকলো দেখিও নেদেখা ভাও ধৰিছে কাৰ্বি স্বায়ত্ত পৰিষদৰ অধীনস্থ বন বিভাগ নীৰৱ ভূমিকা বিজেপি চৰকাৰৰ। তেনেস্থলত অবৈধ দুষ্ট চক্ৰৰ সাহস বাঢ়িছে। সাধাৰণ জনতাৰ বাবে উন্মোচিত হৈছে এক অন্ধকাৰ তথা অনিশ্চিত ভৱিষ্যত। দুষ্ট চক্ৰৰ নাকি লগাব কোনে? কৈলামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাট নিউজ। মহামাৰী কোভিড দ্ৰুত সংক্ৰমণৰ সময়ত ঘৰত নিজকে প্ৰায় আবদ্ধ ৰখা দুখীয়া জনগণৰ মাজত বালিপথাৰ লেম্পছে বিতৰণ কৰে চাউল আদি খাদ্য সামগ্ৰী। শনিবাৰে বালিপথাৰ লেম্পছৰ কাৰ্যালয়ত NFSAৰ আঁচনিৰ চাউল বিতৰণ কৰি অঞ্চলটোৰ দুখীয়া জনগণক কিছু সকাহ দিলে। চাউল বিতৰণ অনুষ্ঠানত বালিপথাৰ লেম্পছৰ অধ্যক্ষ কিষণ বি, বালিপথাৰ লেম্পছৰ সম্পাদক চেমছন টিমুক, সৰুপথাৰ বিজেপি মণ্ডলৰ সভাপতি লক্ষীৰাম ৰংপি, সৰুপথাৰ VDC অধ্যক্ষ ৰিচ সিংনাৰকে ধৰি লেম্পছটোৰ অন্যান্য কৰ্মকৰ্তা তথা বিষয়ববীয়াসকল উপস্থিত থাকে।
বোকাজানৰ পৰা বিষ্ণু লেখাৰ ৰিপৰ্ট কাট নিউজ সমস্যা সৰ্বনিজিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Cholo lah pok cukor cincin tenang nak. Igar koi, bong mana? Bang serak thani pok cukor ong. Ko pipo na bong. Pipo lo te. Igar koi ni pok cukor elo ti men duway nang nam bidam thani cica kon elo. Ajo porto lo ke bong. Farmasi cingkir lah po bunan ke. Dam lang lang no hi kilong beng puji mini. Pok cukor do way nang pidun tha. Lada ke tok 24/7 open pu. Zero anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum alon medical store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame humrig non. Anso se kachini jiaphan abiar kipia number along humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাবাসীৰ বাবে কিছু সকাহৰ খবৰ ৰাজ্যৰ লগতে জিলাখনত অব্যাহত সান্ধ্য আইনৰ প্ৰভাৱত ভয়ানক কোভিড আক্ৰান্তৰ সংখ্যা কিছু কমি অহা পৰিলক্ষিত হৈছে বিগত প্ৰায় এসপ্তাহ ধৰি প্ৰায় প্ৰতিদিনে এশৰো অধিক ব্যক্তি কোভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে যোৱাকালি দিনটোত কোভিডত আক্ৰান্ত হয় ৬৮জন ব্যক্তি পশ্চিম কাৰ্বি আংলঙৰ বাহিৰে পূব কাৰ্বি আংলঙত যোৱাকালি দিনটোত কোভিডত মৃত্যুৰ বাতৰি নাই কোভিড সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে প্ৰশাসন তথা চৰকাৰে জাৰি কৰা কঠোৰ নিৰ্দেশনাৰ বাবে কোভিডৰ সংক্ৰমণৰ পৰা এইদৰে কিছু হ্ৰাস পাবলৈ সক্ষম হৈছে আগন্তুক দিনবোৰতো কোভিডৰ সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশনাৱলীসমূহ ঠিক পালন কৰিলে কোভিডক জনতাই নিজে হৰুৱাবলৈ সক্ষম হোৱাৰ আশা কৰিব পাৰি নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ ডকমকাৰ আমপুখুৰী গাঁৱৰ বাসিন্দা কাৱে ফাংচপি বিগত ৩ বছৰ ধৰি কেইবাটাও গুৰুতৰ ৰোগত আক্ৰান্ত উন্নত চিকিৎসাৰ বাবে ধনৰ অভাৱ কাৰ্বি স্বাস্থ্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক চিকিৎসাৰ বাবে কিছু অৰ্থ সাহায্যৰ প্ৰাৰ্থনা কৰিছে বৃদ্ধাগৰাকীৰ পৰিয়ালৰ লোকে চিকিৎসা প্ৰদানৰ নামত ঘৰুৱা সা সম্পত্তি বিক্ৰী কৰি ক্ৰমে সৰ্বশান্ত হৈ পৰিছে কাৱে ফাংচপি নামৰ বৃদ্ধাগৰাকীৰ পৰিয়াল ৰোগাক্ৰান্ত এই বৃদ্ধাগৰাকী বিগত ৩ বছৰে কাণেৰে নুশুনে চকুৰে নেদেখে ইয়াৰ মাজতে ভৰিত অচিনাক্ত বিৰাট ঘাঁ বহু চিকিৎসা কৰিও আৰোগ্য লাভ কৰা নাই ওলৈ তলৈ নি ৰোগ পৰীক্ষা চিকিৎসা কৰোৱাৰ নামত ঘৰুৱা সা সম্পত্তি একেবাৰে উদং এনে পৰিস্থিতিত বৃদ্ধাগৰাকীৰ পুত্ৰ ক্লেংচাৰক লৈ মাতৃক উন্নত চিকিৎসা প্ৰদানৰ বাবে কিছু অৰ্থ সাহায্য প্ৰাৰ্থনা কৰিছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক প্ৰয়োজনীয় সহায়ৰ বাবে বৃদ্ধাগৰাকীৰ পুত্ৰ ক্লেংচাৰক লৈ 7086210484 নতুবা 8134063572 মোবাইল নম্বৰত যোগাযোগৰ বাবে কাটৰ অনুৰোধ কৰিছে সেইকাৰণে আমি গুৱাহাটীত যাই নেপৰত আমি 4 মাহ আছিলোঁ আমি ট্ৰিটমেণ্ট কৰিছোঁ তাত ট্ৰিটমেণ্ট কৰাৰ পিছত মানে অপাৰেশ্যনবিলাক ইমান ভাল হোৱা নাই আৰু ভয় লাগি গৈছে তো প্ৰথমতে আমাক কৈছে তাত খৰচ ধৰক 4 লাখ টকামান হ'লেও হৈ যাব
এতিয়া আমাৰ যিখিনি আমাৰ ধন সম্পত্তি আছিল চব আমি শেষ কৰিলোঁ এতিয়া আমাৰ আৰু উপায় নাই এতিয়া আমি বাহিৰত যাব লাগিব এতিয়া কিছুমান ডক্টৰে কৈছে বাহিৰত যাওক চেন্নাই নহ'লে কিবা আপোনাৰ হায়দৰাবাদ এইবিলাকত যাব লাগে সেইকাৰণে আমাৰ ধন সম্পত্তি বহুত লাগে আমাৰ 8-9 লাখ টকা লাগে আমি ৰাইজৰ ওচৰত আবেদন কৰিছোঁ কাৰ্বি আংলং ৰাইজৰ ওচৰত আমাৰ ল'ৰাটো কিডনী ৰোগত ভুগি আছে এতিয়া আমাৰ হাতত যিমান পইচা পাতি আছিল চব শেষ কৰি আপোনাৰ ল'ৰা কি কৰে আগত ড্ৰাইভাৰী কৰিছিল এতিয়াতো আৰু নাই আৰু 2 বছৰৰ পৰা ভুগি আছে যিমান পইচা পাতি আছিল চব শেষ কৰি দিওঁ কি বিচাৰে এতিয়া আমি কাৰ্বি আংলঙৰ চিএমৰ ওচৰত ৰাইজৰ ওচৰত সহায়ৰ হাত বঢ়াইছোঁ যদি কোনোবাই যদি আমাক সহায় কৰে যদি তেনেহ'লে মোৰ ল'ৰাটো মই বাহিৰত লৈ গ'লে যাব পাৰোঁ আৰু বাহিৰত নি চিকিৎসা কৰি তাক সুস্থ শৰীৰত ঘৰত লৈ আনিব পাৰোঁ ইমানেই আমাৰ অনুৰোধ ৰাইজৰ ওচৰত কাৰ্বি আংলঙৰ চিএমৰ ওচৰত ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।